ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ভ্লগ উইথ কুহিটো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু লক্ষী পূজা শেষ হৈ গ'ল। কৈছিলোঁ লক্ষী পূজাত সদায় সদায় যাম বুলি, কিন্তু সদায় সদায় ক'ত যোৱা হ'ব, বেমাৰ হৈ গ'ল, চৰ্দি হ'ল, জ্বৰ হ'ল। তথাপিতো দুদিন চালোঁ। এদিনৰ ভ্লগটো মই আপলোড দিছোঁ চাব, আৰু এদিনতো দিব নোৱাৰিলোঁ। আৰু সৰা ফুল কিতাপখন যে আনো বুলি কৈছিলোঁ, আনিছোঁ। ৰ'বক মই দেখাই আছোঁ, ৰ'বক। তো সেই খুৰাজনৰ দোকানৰ পৰা মই আনিছিলোঁ সৰা ফুল নামৰ উপন্যাসখন। তো পঢ়ি আছোঁ অলপ অলপকৈ। আৰু আজি হৈছে দেৱালী, আৰু আমাৰ বাটত অলপ দেৰিকৈ ফুটি আছে কলগছ। আৰু ৰাতিলৈকে কি কি হৈ চাই থাকক। আজি ভিডিঅ'টো বম ধামাকা হৈ আছে। সৰু বাহাৰ আৰু আমাৰ একপেটে কলগছ পুতে, আৰু পাছত দেখি ধনু খুৰাৰ বেলেগকৈ পুতে, মানে মাজু খুৰাৰ বেলেগকৈ পুতে। আগতে মাজু খুৰাহঁতো আমাৰ লগতে পুতা আছিল, কিন্তু ইটা আমাৰ মানে দুইগিৰিৰ মিলি আমি একপেটে গাছ পুতো। গাছপাত কাটি আনিছি ইটা। আগত দেখি কামবিলাক চলি আছে, তো মই আগত দেখি যাওঁ। আৰু ইটা বাজিল 1টা মান বাজিল চাগে, আৰু ঘড়ীটো বেয়া হৈছে, ইগন'ৰ কৰিব। আৰু 1টা মান বাজিল, বাটত কল পুলি পুতি আছে দাদাহঁত, তো বাটত যাম বোলো। পাত আমাৰ কলগাছ পাত, আৰু কি বুলি বা কয়, কেলা গাছ বুলি কয়। আৰু ৰোলাকে আৰু এই দুটা দাদা, এইটো আমাৰ চুপাটো। চবৰো বাটে বাটে কলগাছ। বৰষুণ আহি আছে, ৰাতিক লগি কি হয় নাজনো। আৰু যদি বৰষুণ নাহে তেতিয়াহে চাকি জ্বলা হ'ব, আৰু বৰষুণ আহিলে ক'ত চাকি জ্বলা হ'ব। আৰু এইটো সেইটোৱে ৰাতুল দাদা যায়, আলু নাখায়, 3 কেজিয়ে খায় মাত্ৰ। 5 কেজি আলু খাইছি। আৰু মই মানে পুৱাৰ পৰা গাই ধোৱা নাই, 1টা বাজিল। আৰু এই ইফালে আমাৰ কল বুলি পুতা আৰম্ভ পৰ্ব। এইটো আমাৰ চুপাটো। আৰু দাদাহঁত ইফালৰ পৰা কলগাছ দাঙি আনলাক আৰু পুতি দিলাক। তাৰপাছত এটা দাদাই পাত কাটি আছিল কলগাছৰ, মানে নালগা পাতখিনি কাটি আছিল। আৰু মায়ে আমাক কৈ আছিল তলৰখিনি মুচি পেলাব বুলি। দেৱালী হ'ব এই বতৰত গম নাপাওঁ নাই। দেখছি না, কাপোৰ চাপোৰ গোটেই মেলি দিছি, অলপমান ৰ'দ দিয়া পায়ে। আৰু এতিয়া এই আবাই বোমা মাৰছিল। চুনু বোমা মাৰবি না নামৰা। গা চা ধুওঁ মানে আগতে এই কলৰ গছৰ তল চল মুচো, তাৰপাছত গা চা ধুওঁ। তাৰপিছত দীপৰাৰ আহাৰ গ্ৰহণ কৰি আমি লাইটাৰত ফুলজাৰি আনিব যাম। গা ধুই ৰেডি হ'লোঁ। কলা কুৰ্তাটো লৈছোঁ, আৰু লগতে জিন্সৰ লং পেণ্ট এটা লৈছোঁ। আৰু ববী তাহে গা ধুব গৈছে, আৰু মই ভাতো খালোঁ গাইছ। তাকে মিঠাই আৰু লাইটে আনিম, আৰু 2 পেকেটমান বোমা আনিম, আৰু বিশেষ একো নানো। তো চাই থাকক কি কি হয় ৰাতিক লগি। ববী মোক এই ৰাস্তাই দি আহি মাৰলাক। আহি পালোঁ দে আমি লাইটৰ দোকান। এটা লাইট লওঁ, তাৰপাছত মোক এক পেট হেডফোনো লগা আছে, হেডফোন পেটো লওঁ। তাৰপাছত আমি যাই আছোঁ ঘৰত। দেখা পাইছি না, লাইটে লাইট চব ফালে। মোৰ কিন্তু আৰু কাহ হৈ থকাৰ কাৰণে মাতটো অলপ বেলেগ বেলেগ শুনবা পাৰে, ইগন'ৰ মাই ভইচ। ৰাস্তা কিন্তু চাব লগা অৱস্থা ইফালে। আমি লাইট ল'লোঁ, লাইট আৰু কিবা ইয়াৰফোন ল'লোঁ। তাৰপিছত আমি যাই আছোঁ কিবা মিঠাই আনিব। চাইকেলখন আমি থৈছোঁ আৰু তালা মাৰি আছোঁ, কাৰণ আমাৰ এখন চাইকেল আগতে এনেকৈ তালা নামৰাতে চুৰ হৈছিল বাজাৰত। তালা আৰু লগতে লাইট আৰু ইয়াৰফোন লৈ কিনে আমি বৃন্দাবনত দেখি আগবাঢ়ি আছোঁ। এতিয়া আমি মিঠাই ল'ম। মোৰ মাতটো ভালকৈ নুশুনিব পাৰে, ভিতৰত গাড়ী অহা যোৱা কৰি আছে। এই দোকানত মিঠাই লোৱাৰ আমি বৃন্দাবনত পেটিছ খালোঁ, আৰু কিবা কিবি মিঠাই লওঁ। তাৰপাছত আমি ঘৰত যাম। বাটাৰৰ পেষ্ট্ৰিটো জুম কৰাৰ কাৰণটো পাছতহে গম পাব, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব লাগিব আপোনালোকে। বৃন্দাবনৰ পৰা মিঠাই ল'লোঁ, এতিয়া আমি ঘৰত লগি বুলি। আৰু এখানে হৈছে বৃন্দাবন। ইয়াৰ পৰা আমি বুলবা লাগিব এই একদম আগক লগি। সেইটো বস্তু লওঁতে আমাৰ আহোঁতে আন্ধাৰে হ'ল। ঘৰত মায়ে একলা চাতি দি আছে চাগে। কৰিলোঁ, পেটিছ খাইলোঁ। এতিয়া আমি আৰু দোকানত আহিছোঁ। কি বা খাবা, মানে ঘুগনি খাবা। হ'বলৈতো ইমান লাজ কৰিব নালাগে। আৰু এতিয়া ঘুগনি চুগনি খাই ঘৰত যাওঁ। ঘৰত যাই চাতিও দিবা আছে। আৰু ঘৰৰ ভিতৰত এই লাইট অলপ পাছত মই অনা লাইটটো জ্বলি আছে, আৰু এইফালে টিভি চলি আছে। আৰু কাপোৰ চাপোৰ এই হ'ল কম, মস্ত গৰম লাগছে, ঘামৈছি। দেখা পাইছি না, এই অলপ ভিতৰত লাইটটো লগাই দিলোঁ। ঘৰৰ ভিতৰত এই লাইট আছে, আৰু বাহিৰৰ লাইটটো খুলি কিনে বাহিৰত এই লাইট লগাই দিলোঁ। সেইটো আৰু ইফালে আছে আবাই বহি, সেইটো দেখা পাইছি না, ইফালে আবাই বহি আছে লাইটৰ তলত। আৰু লাইটটো ক'ত দিছোঁ মই দেখাই আছোঁ ৰ'ব। বাহিৰৰ পৰিৱেশটো এনেহেন হৈছে।
এইফালে আছে আবাই বহি আৰু লাইট ক'ত দিছে দেখছি না সিটোতো আৰু ইফালেও ছাতি এক পেট দুপেটকে দিবা দিছে আৰু এই আমাৰ গলি ঘৰত ছাতি দিছে আৰু ববি ছাতি দিয়াত লাগছে আৰু এই সিফালে বৌহাত তাহাৰ আমাৰ মুখৰ আগৰ বৌহাত তাৰ লোক কলগাছ পেটৰ ইফালে এটা আৰু ইফালে আমাৰ আৰু ইফালে জেঠাৰ আৰু এই তাতে মাহুন ছাতি দি আছে এই তাতে আৰু ইফালে চুনু মাৰ সেই ফুলজাৰি হে ইফালে ভণ্টি চুনুই বইতে আৰু ইফালে ভণ্টি আপাকো একপাত ফুলজাৰি দিয়া ভাল হ'ব নেকি দে ভণ্টি জ্বলো দে জ্বলো দি থাক আৰু আপাই বোমাৰ পাইছে কি ভাবছিল হা মই একলে ছাতিয়ে জ্বলাবা জানো ছাতি নহয় চকৰি বোমৰ পৰা আৰম্ভ কৰি আলু হেন বম আছে সেইগিলা খান্তিও মই মাৰবা পাৰো কিন্তু অলপ ভয় লাগে দিয়কচোন সেইটো বেলেগ কথা এয়া দেখা পাইছে তলত চকৰি বমটো মই জ্বলালো কালি স্পীডত গেছিলি না গেমত নজলো একবার আতর দে এই যা ফুল জারি হে না হাতত ৰাইনো বোমাটো লৈ সিফালত দেখি দৈলে দিলো হেনা ধাপকে উঠছে একদম গা চা কাটি দিছি মোৰ ভাগ্য ভাল আছিল মোৰ প্ৰথম বোমাটো গেল কিন্তু সেকেন্ড বাৰত জিতে মাৰলো তিতে নেগলাক সেকেন্ড বাৰত বুলি নহয় বাৰু থাৰ্ড বাৰতো নেগলাক কাৰণ বোমা কটা হেমঠি গৈছে অলপ ৰ'দত দিবা লাগছিল কিন্তু ৰ'দত দিয়াই নহলা ভণ্টি আৰু চুনুত বাদে বাকী কমল খুৰা মই ববি আবা খুৰীমা আমি গোটেই আলু বম মাৰছো একলে ভণ্টি আৰু চুনুহে ফুলজাৰি জ্বলাইছে চুনু আৰু ভণ্টিয়ে নহয় বাৰু আমিও জ্বলাইছো আৰু ফুলজাৰি কৈপাত কিন্তু মই জ্বলে কিনে হাতত লোৱাত কৰি বেছি ভাল পাওঁ কলগাছ পেটত পুতি দি ইনকে জ্বলি থকাটো চাইহে বেছি মোৰ ভাল লাগে মোৰ বুলি নহয় ববিৰো সেয়ে বুলি ভাল লাগে সেইকাৰণে মই আজ জ্বলে কিনে কলগাছ পাততে পুতি দিলো আমাকো একটা দিয়ে মারবা শাস্তি দিছে ঘৰত আছে আহি এটা লাগা হৈছে চলে দিবা এই যে বৌটোই কলাক বৌহাৰ বাবুকো মই এক পেট ফুলজাৰি জ্বলে দিলো তাক কিন্তু মৰমতে চবেও চুম্পু বুলিহে মাতে দিয়ক বাবা গো সাইতে মরে এখন গুলো বসতে দে বাবা গো গুনে হ্যাঁ আসুন ও খরায় ও সাসু খরায় ও এই দিমা তো এই সাত মাস দি খাইছি লাহে লাহেকে ছাতিতো তেল শেষ হৈ গ'ল মমো শেষ হৈ গ'ল জ্বলি গলি গ'ল তাৰ পাছত চাকি তাকি মম চম লাহে লাহে নুমাই থাকিল আইছিতা নিজৰ চাহল ইফালে ববি ফ্লাক্স ধৰি আছে আৰু এতিয়া আমি যাম বেলেগৰ মানে ছাতি আৰু এতিয়া আমি অলপমান চাবা যাম তাৰপিছত আহি ঘৰত নি কিনে মিঠাই খাগাবা লাগিব মাজুখুৰাহাৰ মুখৰ আগতে একগিৰি মানুহ আহাৰ ঘৰ নহয় কিবা বেলেগ বস্তু দেখা আহিছে ইফালে মাজুখুৰাহাৰ ঘৰ ৱেলকাম কৰাৰ কাৰণে ছাতি তাতি দিছি আহিবা পাৰে দিনাই আৰু কৰিমে মিঠাই এইখিনিও খা আকৌ দিলো
সাদাৰক ফোনটো কৈ দিবা হাঁহক নিতৈ দিব ষ্টাৰ পৰা অনা বস্তুটো খাবা এতিয়া চুনুই ৰেডি চুনুই নহয় মানে আমি তিনিটা পাঁচটা ভাই বহিনীয়ে মিলি খাব লাগিব এইটোৱে আজি না কি কচোনো আমাৰ শেষ হৈ গ'ল দেৱালী আৰু এতিয়া আমাৰ চলিব মেগী পাৰ্টি চলো কি পাৰ্টি মেগী পাৰ্টি বুলি কয় মেগী পাৰ্টি চলিব আৰু চলো চাচো ইয়াক মই কিনকে ধৰি ৰাখবা লগা হৈছে মেগী পাৰ্টি হ'ব কিন্তু জিনাই নাই ইফালে চুনুই ইফালে ভণ্টি ইফালে ববি আৰু মই আৰু চুনুৰ মানে চিন্তাত পৰি গৈছে কিমান দিম কিমান নিদিম সেইকাৰণে চামুচে দি মাথা গুজাব ধৰিছে আৰু এতিয়া আমি মেগী ভাগে দিম মই ভাগি হৈ গ'ল চুনুই বেছি খাবা নৰে না কি কয় সেইকাৰণে সি এনেহেন ক্ষীণ বডি দেখাই দি চুনু বডি দেখাই দি অঁ সেইকাৰণে চুনু ইমান শকত মানে ইমান মেগী খায় আৰু এখিনি হ'ল ববিৰ আৰু এখানে ভণ্টি আৰু মই বেছি নাখাওঁ না সেইকাৰণে মই ক্ষীণ না কি ক আৰু চুনুক ধুই দিবা লগা হৈছে জালাত ধৰি না কি ক শকত ইটছ টাইম টু মেগী মেগী খাওঁ শকত হৈ যাওঁ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ভাত আজি নাখাওঁ কাৰণ সৰু সুৰাকৈ হ'লেও বহুত বস্তু পেটৰ ভিতৰত গেল আজি যেনে মেগী মিঠাই কিবা কিবি ইনকে কিবা কিবি গেল আৰু পেটত আৰু আমি বেছি বোমা চমা ফুটা নাই কাৰণ আছে কাৰণ গাইছ কাৰণ আমাৰ মুখৰ আগত যিটো জেঠা আছে জেঠাটো এইবিলাক সিমান এটা ভাল নাপায় সেইকাৰণে জেঠাৰ কাৰণে অলপ কমকৈ ফুটাব লগা হ'ল আৰু এক পেকেট বোমাটো আধা আধি বোমা নেগলাকৈ 2-3টা মানহে গেছি মোটামুটি 6টামান বোমা এনে গেছি আজি আৰু দেৱালী বুলি কিতাপ পাতি নপঢ়োঁ হাতত দেখা পাইছে না সৰা ফুল আজি সৰা ফুল পঢ়োঁ এতিয়া মোটামুটি 10:30মান বাজিল চাগে এতিয়া সৰা ফুল পঢ়োঁ আৰু আজি কিতাপ নপঢ়োঁ তো গুড নাইট আজিলৈকে